Difutara lang sualong kito Sertavin Auditorium Hall along BJP mas joining mate kewangi tumhan karchomai kidengpon Bharatiya Janata Party mate chihek pen BJP asong atum Partir People CP ni Difutara lang sualong kito Sertavin Auditorium Hall along BJP mas joining mate BJP asong along nang chupok dumiat tumaphan kideng karchomai kipamanpon Pini bangso amaya long kebang Bukajan Block Congress Committee Korkanti Langhim Kuluni Constituency Araratu EPHLC Congress ASDC HSDF along Asong along Pen Chiopon Sipini amaya long Bangsuri Kithom Sosiamulu Batu Chitodun CRD Chipidurunti Bangso amaya long Aluhi Sarpu Aman Pen Kachatong Dun Laki Karbi Anglong Autonomous Council CEM Anparta MLA Dr. Tuliram Longham MLA Lunsing Teron MLA Nisoterang P MLA Dr. Habib Teron Anparta MEC EM Board Chairman Tum Doanta Chitong Dunsi Bangsu Ramai Kepamat Pon Samjin Pen Achun Ponlo Totante Peramtia Thenglo Farinjalam Le Adiponti Sile News Day Report Kabianglong News Focus 24/7. জনপ্রিয় পৃথিবীতে জনপ্রিয় প্রধানমন্ত্রী প্রথমবার কাৰ্বি জনগোষ্ঠীৰ পৰা উপদেশত স্পীকাৰৰ পদ গ্ৰহণ কৰা কাৰণে মই ধন্যবাদ দিছোঁ আজি আপোনালোকে জানে আজি কাৰ্যসূচীটো APSLC আৰু কংগ্ৰেছ আমাৰ বোকাজান ব্লক কংগ্ৰেছ আৰু বোকাজান সমষ্টিত মণ্ডল কংগ্ৰেছ মহিলা সভানেত্ৰী সাধাৰণ সম্পাদক ছেক্ৰেটাৰী অফিচ বেয়াৰ আৰু লগতে আমাৰ গড়কান্থী লাংহিন আৰু লুম্বাজং আৰু গোটেই APSLC ইউটিং গোটেই ছেট তেওঁলোকে গোটেই ছেটটো আহিছে 1500 লিষ্ট আছে APSLCয়ে আৰু আমাৰ ৰংখাং ব্লক কংগ্ৰেছ তেখেতসকলৰ গোটেই টিমটো আহিছে আজি গোটেই টোটেল মিলে 3675 অহা জেগাতে আপোনালোকে দেখা পাইছে অথনি চব বাহিৰত গুচি গ'ল প্ৰথমতে আপোনালোকে দেখা পাইছে গতিকে এনেধৰণৰ কাৰ্যসূচী আমি আকৌ 20 তাৰিখে কনচাৰ্চি APSLC আৰু কংগ্ৰেছৰ তাতে প্ৰায় 3000 মান যোগদান কাৰ্যসূচী আছে 24 তাৰিখ মহামায়া আৰু নমাটি তাতো 24 তাৰিখত যোগদান কাৰ্যসূচী আছে প্ৰায় 3000কৈ অধিক এনেধৰণৰ কাৰ্যসূচীটো নন ষ্টপ হৈ থাকিব স্যাৰ এটা কথা কিয়নো দেখা পোৱা গৈছে মুখ্যমন্ত্ৰীয়ে কৈছে বা বিভিন্ন সময়ত খুব সোনকালে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন কেতিয়া হ'ব স্যাৰ এইটো আমি জানুৱাৰী মাহত স্যাৰ ইতিমধ্যে আপোনালোকে যিহেতু বিজেপি চৰকাৰে 26টা পৰিষদ সমষ্টি দখল কৰিছে আৰু এতিয়া এটা কথা চাইছে যে আগন্তুক দিন নিৰ্বাচনত পুনৰ 26টা চিটত লাভ কৰিব নেকি ৰাইজে এতিয়া সিদ্ধান্ত লোৱা হৈ আমি MLA MP সিদ্ধান্ত লোৱা নাই কাৰ্বি আংলং ৰাইজে সকলো জাতি জনগোষ্ঠীত ভোটাৰ্ছবিলাক সিদ্ধান্ত লোৱা হৈ গ'ল যে এবাৰ 26টা সমষ্টি সমষ্টিত আছে যে আগত বিৰোধী শূন্য যিটো কৰিছে আজি জইনিঙৰ পৰা আপোনালোকে পাইছে ইয়াৰ আগতে লাংপুঙাবি প্ৰায় 750 জইন কৰিছে ইয়াৰ আগতে জাফৰাজানত জইন কৰাইছে ইয়াতে মোৰ বাংলতে জইন কৰাই আছে গতিকে জইনিং প্ৰগ্ৰাম কাৰ্যসূচী ইয়াতে গম পাই যে বিৰোধী শূন্য হ'ব নো অট'নমাছ ষ্টেট নো ৰেছ বুলি পেলাই আপুনি বিভিন্ন সময়ত শ্লোগান দিছে আপুনি বিধানসভাত উপস্থাপন কৰিছে আৰ্টিকল 244 ওপৰত স্যাৰ কেতিয়া ইমপ্লিমেণ্ট হ'ব কিমান প্ৰচেছটো কিমান আগবাঢ়িছে সময় লাগিব পটকলি বুলি নকওঁ আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বতে আমাৰ অট'নমাছ ষ্টেটৰ সমষ্টি খুব সোনকালে স্যার কাউন্সিল ফাউন্ডেশনে আই আছে কোন স্পেশাল গেস্ট আই মানে স্পেশাল কেছ নাহে আমি টিম কাৰ্বি আংলং ESP darabasa long nono market rada punta nang chekoy dun chekoy pol sari patawang nang chehang kali mo something by Sir, don't